বিষয় বিজ্ঞান। পাঠ নং 1। পাঠৰ নাম শস্য উৎপাদন আৰু ব্যৱস্থাপনা। পাঠভিত্তিক প্ৰশ্নাৱলীৰ উত্তৰসমূহ। 1. তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। উপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা। একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয়। উত্তৰ: একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। খ. শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ হয়। উত্তৰ: শস্য সিঁচাৰ আগতে মাটিডৰা চহোৱা হয়। গ. নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে। উত্তৰ: নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। ঘ. শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছ প্ৰয়োজন হয়। উত্তৰ: শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্য প্ৰয়োজন হয়। 2. ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক. খ. 1. খাৰিফ শস্য। 2. ৰবি শস্য। 3. ৰাসায়নিক সাৰ। 4. জৈৱিক সাৰ। ক. গৰুৰ খাদ্য। খ. ইউৰিয়া আৰু ছুপাৰ ফছফেট। গ. প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। ঘ. ঘেঁহু, বুট, মটৰ মাহ। ঙ. ধান আৰু যৱ। উত্তৰ: 1. ঙ, 2. ঘ, 3. খ, 4. গ। 3. প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। ক. খাৰিফ শস্য। খ. ৰবি শস্য। উত্তৰ: ক. খাৰিফ শস্য। যিবোৰ শস্য বাৰিষা কালত সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে, যেনে ধান, মাকৈ আদি। খ. ৰবি শস্য। শীতকালত উৎপাদিত শস্যক ৰবি শস্য বোলে, যেনে ঘেঁহু, বুট আদি। 4. তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা। ক. মাটি চহোৱা। খ. বীজ সিঁচা। গ. বন-বাত নিৰোৱা। ঘ. মৰণা মৰা। উত্তৰ: ক. মাটি চহোৱা। মাটি চহোৱা হৈছে শস্য উৎপাদনৰ প্ৰথম কাম। কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা ঢিলা কৰা। ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। গছৰ শিপাই ঢিলা মাটিত তললৈ গ'লেও অতি সহজে উশাহ ল'ব পাৰে। খ. বীজ সিঁচা। বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম। বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ বাছি ল'ব লাগে। উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয়। খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজে নিৰ্বাচন কৰে। গ. বন-বাত নিৰোৱা।
খেতিপথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে। অপতৃণ আঁতৰোৱাকে বনবাদ নিৰ্ৰোৱা বোলে। যিহেতু অপতৃণৰো শস্যৰ সমানে পানী, পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয়, সেইবাবে অপতৃণ নিৰ্ৰোৱা অতি প্ৰয়োজনীয়। খেতিয়কসকলে অপতৃণ আঁতৰোৱা আৰু সিহঁতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লয়। শস্যৰ বীজ সিঁচাৰ আগতে মাটি চহাওঁতে অপতৃণবোৰ উঘালি মাৰি পেলোৱা হয়। অপতৃণত ফুলা আৰু গুটি ধৰাৰ আগতেই সিহঁতক নিৰ্ৰোৱা আটাইতকৈ উপযুক্ত সময়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। মৰণা মৰা। চপোৱা শস্যৰে বীজবোৰ সীহ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে। গৰু, ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। আধুনিক পদ্ধতিত অৱশ্যে শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কম্বাইন মেচিনৰ দ্বাৰা কৰা হয়। 5. জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি? বৰ্ণনা কৰা। উত্তৰ: জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য। ক. জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য, আনহাতে ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ। খ. জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি, আনহাতে ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। গ. জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে, আনহাতে ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে। ঘ. জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে, আনহাতে ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। অৰ্থাৎ জৈৱিক সাৰ সহজে লভ্য আৰু ই ৰাসায়নিক সাৰতকৈ বেছি উৎকৃষ্ট। 6. জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। উত্তৰ: শস্য পথাৰত বিভিন্ন সময়ত পানী যোগান ধৰা পদ্ধতিকে জলসিঞ্চন বোলে। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি তলত বৰ্ণনা কৰা হ'ল। ক. পানী ছটিওৱা ব্যৱস্থা। পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা অতি উপযোগী। এই ব্যৱস্থাত পানী অহা মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয়। পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেদি প্ৰবাহিত হয়, তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানী ছিটিকনি পৰে। এই পদ্ধতি বালিয়া মাটিৰ বাবে অতি উপযোগী। পানী নিগৰুৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী নিগৰাই টুপ টুপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। সেয়ে এই ব্যৱস্থাক পানী নিগৰুৱা ব্যৱস্থা বুলি কোৱা হয়। ফলত গছ, বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা। 7. বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব? আলোচনা কৰা। উত্তৰ: উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি জলবায়ু ভেদে বেলেগ বেলেগ ঋতুত বেলেগ বেলেগ শস্য সিঁচা হয়। যদি শীতকালৰ সলনি বৰ্ষাকালত ঘেঁহু সিঁচা হয়, তেতিয়া ঘেঁহুৰ গজালি ওলালেও বৃদ্ধি হ'ব নোৱাৰিব আৰু ঘেঁহুবোৰ গেলি যাব। 8. একেলেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে? বৰ্ণনা কৰা। উত্তৰ: মাটিয়ে উদ্ভিদক খনিজ পৰিপোষক দ্ৰব্যৰ যোগান ধৰে। উদ্ভিদৰ বৃদ্ধিৰ বাবে এইবোৰ পৰিপোষকৰ অতি প্ৰয়োজন।
একে লেঠাৰিয়ে একেডৰা মাটিত শস্যৰ উৎপাদন কৰিলে মাটিডৰাৰ পোষক দ্ৰব্য কমি যায়, যাৰ ফলত উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় দ্ৰব্য নোপোৱাৰ বাবে শস্য উৎপাদনত ব্যাঘাত জন্মে। ন অপতৃণ কীট, সিহঁতক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি? উত্তৰ: খেতিপথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে। অপতৃণ নিয়ন্ত্ৰণৰ উপায়: ১. শস্য সিঁচাৰ আগতে অপতৃণসমূহক আঁতৰাই পেলাব লাগে। ২. ফুলা আৰু বীজ ৰোৱাৰ আগতেই অপতৃণ নিৰোৱা আটাইতকৈ উপযুক্ত সময়। ৩. অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক দ্ৰব্য ব্যৱহাৰ কৰা প্ৰয়োজন।